জিন্দাবাদ 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 হাগ্রামা মহিলারি জিন্দাবাদ 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 রিহন দেমারি জিন্দাবাদ 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 রিহন দেমারি জিন্দাবাদ 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 শরণ বড় জিন্দাবাদ 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 শরণ বড় জিন্দাবাদ 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 বেলা মুসারি জিন্দাবাদ 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 বিপিএফ লং লিভ বিপিএফ লং লিভ আৰু বিশ্বনাথ জিলাৰ পৰা আপোনাৰ ওদালগুৰিতে আহি পেলাই আজি যোগদান কৰিছে কি ক'ব এই মুহূৰ্তত হয় আজি আমাৰ ওদালগুৰি জিলা বিপিএফ দলৰ কাৰণে বহুত ভাল খবৰ কাৰণ আপোনালোকে সকলোৱে জানে যে বিটিআৰ চুক্তিৰ যোগেদি আমাৰ বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলাৰ পৰা ৬০খন গাঁও বিটিচিত অন্তৰ্ভুক্ত হৈছে আৰু সেই ৬০খন গাঁও অন্তৰ্ভুক্ত হোৱাৰ পিছত আমি ওদালগুৰি জিলা কমিটি বিপিএফ দলৰ তৰফৰ পৰা আমি সেই ঠাইবিলাকত আমি ভ্ৰমণ কৰিছিলোঁ আৰু তাত দেখা পাইছোঁ যে বহুত মানে নেতা কৰ্মী আমাৰ বিপিএফ দলক ভাল পায় আমাৰ হাগ্ৰামা মহিলাৰীক ভাল পোৱা বহুত ব্যক্তি আছে আৰু তেওঁলোকে আমাৰ বিপিএফ দলত যোগদান কৰিবৰ কাৰণে মানে ইচ্ছা প্ৰকাশ কৰিছিলে আৰু সেইকাৰণে আজি আমি তেওঁলোকক আমাৰ ওদালগুৰি জিলা বিপিএফ অফিচত আমি তেওঁলোকক আমন্ত্ৰণ কৰিছিলোঁ আজি আমি বিশেষভাৱে আমাৰ মহিলা বিপিএফ যেহেতু আমাৰ আছে সেইকাৰণে আমি বিশ্বনাথ জিলা আৰু শোণিতপুৰ জিলাৰ তিনিটা সমষ্টিত যিসকলক অন্তৰ্ভুক্ত কৰা হৈছে সেই তিনিটা সমষ্টিৰ মহিলাসকলক আমি ইয়াত আমন্ত্ৰণ কৰিছিলোঁ আৰু আনুষ্ঠানিকভাৱে তেওঁলোকে আজি বিপিএফ দলত যোগদান কৰিলে আৰু ওদালগুৰি জিলা বিপিএফ মহিলাত তেওঁলোকক আমি অন্তৰ্ভুক্ত কৰিলোঁ কিছুমানক আমি উপসভাপতি সম্পাদক অৰ্গেনাইজিং ছেক্ৰেটাৰী তেনেকুৱা ধৰণৰ তেওঁলোকক আমি দায়িত্ব দিলোঁ